बावखुंग्रि बआव बीपीएफनि बिजाथि रूपम रय बीपीएफनिफ्राय बिजाथि फोसावजानायनि उनावनो बियाबनि जायगा फोसावदिं जागायबाय रूपम रयआ दिनै गोथार ईद उल फितर सानाव बियाबनि सिङाव थानाय मस्जिद आरो ईदगाह मैदानफोराव नुजाथियो इस्लाम धोरोमारि सुबुंफोरनि सेराव फोसावदिं खालामो रूपम रयआ पवित्र ईद उल फितৰৰ दिन আপোনালোকে সকলোৱে জানে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে আজিৰ এই পবিত্ৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ মানুহখিনিক আমাৰ বিটিচিৰ সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই ঈদ উল ফিতৰৰ শুভকামনা জনাইছোঁ আগন্তুক দিনবিলাকত যাতে একেলগে মিলাপ্ৰীতিৰে আমি সকলো শ্ৰেণীৰ মানুহে যাতে মিলাপ্ৰীতিৰে বসবাস কৰি আমি এইখন অঞ্চলৰ উন্নয়ন কৰিব পাৰোঁ তাকেই আজিৰ এই পবিত্ৰ দিনটোত কামনা কৰিছোঁ আমাৰ এই সমাজখনত বিভিন্ন জাতিভেদৰ কথা কয় কিন্তু আমি যাতে মিলাপ্ৰীতিৰে বসবাস কৰি আমাৰ বিটিচিখনৰ সামগ্ৰিক উন্নয়ন কৰিব পাৰোঁ অসমখনৰ সামগ্ৰিক উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে আমি মিলাপ্ৰীতিৰে থাকিব লাগিব আৰু আগন্তুক দিনবিলাকত মই আজি যি মিলাপ্ৰীতি দেখিছোঁ বা আমি একেলগে যিটো পৰিৱেশ পাইছোঁ মই ভাবোঁ এই অঞ্চলৰ প্ৰতিটো প্ৰান্তৰ ৰাইজত একেলগে সামগ্ৰিকভাৱে উন্নয়ন কৰি লৈ যাম আৰু এই অঞ্চলৰ ৰাইজৰ লগত মিলাপ্ৰীতিৰে আমি এনেকুৱা ধৰণৰ সামাজিক অনুষ্ঠানসমূহ আমি কৰি যাম হয় মই এই চেগতে আকৌ এবাৰ আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলা দিচাৰক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব তেখেতে যি আস্থা আৰু বিশ্বাস ৰাখি মোক বাওখুংগ্ৰিৰ দৰে গুৰুত্বপূৰ্ণ এটা সমষ্টিত তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মই আমাৰ বিপিএফ প্ৰধান হাগ্ৰামা ছাৰ আৰু বিপিএফ দলৰ সমূহ বিষয়ববীয়াক যি আস্থা আৰু ভৰসা মোৰ ওপৰত ৰাখিছে সেই আস্থা আৰু ভৰসা মই নিষ্ঠা সহকাৰে পালন কৰি যাম বাওখুংগ্ৰি সমষ্টিটো আমাৰ এটা সুন্দৰ ঠাই এই সমষ্টিত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ইয়াতে বসবাস কৰে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে ইতিমধ্যে হাগ্ৰামা ছাৰে কাম কৰি আছে আৰু আমিও তেখেতৰ সৈনিক হিচাপে এই অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীয়ে হওক আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনিয়ে হওক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহেই হওক বেংগলী ভাইসকলেই হওক বা আদিবাসী নেপালী যিমান আছে গাৰো সকলো জাতি জনগোষ্ঠীক একেলগে লৈ সামগ্ৰিকভাৱে উন্নয়নৰ ক্ষেত্ৰত কাম কৰিম যুৱ প্ৰজন্মক কৰ্মমুখী কৰাৰ ক্ষেত্ৰত আমি কাম কৰিম আগন্তুক দিনত কেনেকৈ যুৱ প্ৰজন্মক স্বাৱলম্বী কৰা যায় সেই ক্ষেত্ৰত কাম কৰিম মাতৃ সমাজৰ আজিকালি আপোনালোকে দেখিছে বিটিচি চৰকাৰ তথা অসম চৰকাৰে